आरोबाव गिख्रंथाव अर खामनाय जाथाय हरनि समाव गंसे गिर्जायाव हरखाब गिख्रंथाव अर खामदों। हरखाब अर नांनानै गंसे गिर्जाया सेवहांगार। नंगौ, गंसे गिर्जाया हरखाब अर नांनानै सेवहांगार जायो। अदालगुरि जिल्लानि सिङाव थानाय आम्बागाव हालामनि जख्रा सेन्ट टेरेसा केथलिक गिर्जायाव हरखाब हरनि समाव अर नांना सेवहांगार जादों। मख'नो गोनांदि थांनाय हरनि समाव अदालगुरि जिल्लानि आम्बागाव हालामनि जख्रा सेन्ट टेरेसा केथलिक गिर्जायाव हरखाब अर खामनाय जाथाय जादों। थारैनो अदालगुरि जिल्लानि सिङाव थानाय आम्बागावआव जख्रा गामिनि गोजामसिन गिर्जा न'आ थांनाय मोनाबिलिनि 10 बाजिसो रिंगायाव हरखाब अर नांनानै सेवहांगार जालांदों। बे हरखाब अर नांनायखौ नुनानै ओनसोलनि सुबुंफोरा अर खोमोरग्रा बिफानखौ लेंहरनाय जादोंमोनब्लाबो नाथाय अर खोमोरग्रा बिफाना सफैनायनि सिगां गिर्जानि खावसे बाहागोआ खामनानै सेवहांगार जाजोबखाबायमोन होनना बे समाव मिथिनो मोननाय जादों। হয় নিশ্চয় এইটো দুখ লগা কথা। যোৱা ৰাতি আমাৰ যিটো গীৰ্জাঘৰ আছিল অতি পুৰণি, এইটো তাৰমানে মই জন্ম হোৱা নাছিলোঁ। ইয়াতে প্ৰথম ইষ্টাব্লিছ হৈছিল কেথলিক চাৰ্চ ইয়াতে, তাৰপিছত ইয়াৰ পৰা তাত নিয়া হ'ল। এতিয়া এনেকৈ এটা দুৰ্ভাগ্যজনক মানে ঘটনা, যিটো নেকি ঘটনা কোনো গাঁওবাসীয়ে ভবা নাছিল আৰু অন্ততঃ ওচৰ পাজৰৰ মানুহেও কোনো গম পোৱা নাছিল। অলপতে আমাৰ হেৰি হৈ গ'ল, অৰ্ডিনেশ্যন প্ৰগ্ৰাম হৈ গ'ল। তাৰপিছত ইয়াতে যোৱা সোমবাৰে 13 তাৰিখে এটা প্ৰগ্ৰাম আছিল আমাৰ, থেংকছ গিভিং প্ৰগ্ৰাম এইটো আছিলে। তাৰপিছত সেইখিনি শেষ হোৱাৰ পিছদিনা অলপ প্ৰগ্ৰাম আছিল, যিবিলাক আমি বাহিৰৰ পৰা বস্তু লৈ আনিছিলোঁ। যথেষ্ট ৰাইজ আছিল 13 তাৰিখে 14 তাৰিখে। তাৰপিছত এইখিনি হৈ যোৱাৰ পিছত মানে যোৱাকালি যিটো মানে একদিন পিছদিনাখন এতিয়া সমূহ ৰাইজে তাৰমানে ভাগৰি গৈছে। তাৰপিছত ইফালে কাম কৰি ভাগৰি লাগি গ'ল। আৰু এনেইতো গাঁৱৰ মানুহ গম পাওঁৱে, অলপ মানে খাই বৈ সোনকালে শুবলৈ বিচাৰে এনেকৈ। এইকাৰণে মানে ইহঁতে হৈ গ'ল চাগে। এতিয়া গম নোপোৱাকৈ কোনো মানে মানে যিটো ভবা নাছিলে ৰাইজে যিটো ভবা নাছিলে যে এইটো এনেকৈ এটা ঘটনা হ'ব বুলি। তাৰপিছত আমি আহি গ'লোঁ ওচৰ চাপৰে, যেতিয়া জুই লাগি গ'ল, পিছফালৰ পৰা যিটো জুই লাগি গ'ল আৰু গীৰ্জাঘৰত যিটো জুই লাগি গ'ল, এইটো তাৰমানে মইতো অলপ দূৰতে আছে, ওচৰ পাজৰৰ মানুহ যেতিয়া হাল্লা হৈ গ'ল নহয়, বস্তুটো হাল্লা হোৱাৰ পিছত মানুহবিলাকে আহি গ'ল ইয়াতে ওচৰতে। অহা যোৱাৰ পিছত মানে এতিয়া কোনে কি কৰিলে কি নকৰিলে এইটোতো কোনো এতিয়ালৈকে ধৰিব পৰা নাই। আৰু কোনোবা দুষ্ট চক্ৰৰ তেনেকুৱা হাত আছে বুলি আপোনালোকে ভাবে? দুষ্ট চক্ৰ এতিয়া তাৰমানে আমি তেনেকৈ ভাবোঁ আৰু যিহেতু এতিয়া সন্দেহ বা মানে ইয়াতে যিটো প্ৰগ্ৰাম হৈছিল, সেই প্ৰগ্ৰাম যথেষ্ট মানুহ ইয়াতে গেডাৰিং হৈছিল ইয়াতে। তাৰপিছত মানে এতিয়া কাক কি ক'ম, ক'বতো নোৱাৰোঁ। এতিয়া সেই আমাৰ যিটো পালক আছিল, পালকো দৰ্জাটো পূৰা মাৰি থৈ দিছিলে। মাৰি থৈ পেলাই পিছফালৰ দৰ্জা এটা খোলা আছিলে, পিছফালৰ দৰ্জা খোলা এটা আছিলে। দৰ্জা খোলাই থাকে না? এইটো খোলাই থাকে। তাৰমানে এইটো মানে এনে জপোৱা আছিল আৰু হুকটো ধৰোৱা নাছিল আৰু এইটো মানে হ'ব পাৰে, এইটো মানে এনেকৈ আৰু। আচ্ছা, আপোনালোকে কি ভাবে ইয়াত বিজুলীৰ লগত লাগিছে বা কোনোবা জ্বলাইছে? বিজুলীৰ লগতো আমাৰ তেনেকৈতো সন্দেহটো কৰা নাই। কোনোবা এজন তাৰমানে দুচক্ৰই তেনেকৈ কাম কৰা বুলি আমি হেৰি কৰিছোঁ আৰু সন্দেহ কৰিছোঁ। আৰু আমাৰ তেনেকৈতো নাই তেনেকৈ। কাৰণ একেটা সময়তে আপোনালোকৰ গাঁৱৰ ওচৰতে এটা ঘৰত মানে ধান আৰু ঘেৰৰ পুঁজি জ্বলি গ'ল, তাৰ লগে লগে ইয়াত জ্বলি গ'ল, এনেকৈ আৰু দুটা কাম একেলগে কোনোবা কৰিছে। হ'ব পাৰে এইটো তেনেকৈ। এইটোৱে তাৰমানে আমি এইটোৱে ভাবোঁ যিটো মানে ৰাইজে তাৰমানে যিটো ভাবাই নাছিল যে আমাৰ এনেকৈ হ'ব বুলি
ভাবাই নাছিল আজি অত বছৰে আমি চব মানে ভাই ভাই নেপালী হওক সান্থালী হওক বড়োৱে হওক গাৰোৱে হওক চব ভাই ভাই মিলা মিলিকৈ আছিলোঁ আৰু তেনেকৈ যিহেতু আপোনালোকৰ যিটো প্ৰাৰ্থনা কৰা যিটো স্থান, হয় হয় সেইটো ধ্বংস হৈ গ'ল, হয় সেইটো ৰাইজে এতিয়া প্ৰাৰ্থনা কৰিব সময় হয় আহিব কেইদিনমান পিছতে, হয়। সেইটো কি বিষয়ে সেইটোৰ বিষয়ে ৰাইজক কি আপোনালোকে কৰিব? এইটো ৰাইজক মানে কি আহ্বান বা কি এটা মই ক'ম, এইটোতো আমাকতো এতিয়া এইটো মানে এইটো স্থায়ী আমাৰ এটা প্ৰাৰ্থনা ঘৰ, যিহেতু আমাৰ যিমানে তাতে হ'লেও আমাৰ এটা ওচৰ সামূহিক এটা মানে সময়ত আমি ইয়াতে গীৰ্জা প্ৰাৰ্থনা কৰোঁ। গীৰ্জা প্ৰাৰ্থনা কৰাৰ পিছত মহিলাবিলাকো যথেষ্ট সপ্তাহত 1 দিন 2 দিন তেনেকৈ আহি পেলাই ইয়াতে গীৰ্জা প্ৰাৰ্থনা কৰে। আৰু মই এইটোৱে আহ্বান কৰোঁ মানে চৰকাৰক বা প্ৰশাসনক, যাতে এওঁলোকক যিবিলাক দুচক্ৰ মানে হেৰিবিলাক মানুহবিলাক যিবিলাক বেয়া মনোভাৱ দি মানে যিবিলাক কাম কৰে এইবিলাকক অলপ মানে ব্যৱস্থা কৰিলে শান্তি, যিটো আমি আগতে যেনেকৈ শান্তিত আহি আছিলোঁ আৰু সেনেকৈ শান্তি থকাটো আমি বিচাৰোঁ। আৰু যিটো আমাৰ ক্ষয় ক্ষতি চৰকাৰে পাৰিলে তাৰমানে সেইটো অলপ বহন কৰিব পাৰিলে বেছি ভাল আছিল। হয় 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 চৰকাৰে মানে ইয়াৰ বিষয়ে চাই দিব লাগে, চাই দিব লাগিব। আচ্ছা, যিহেতু আপোনালোকৰ প্ৰগ্ৰাম আগতে কেইদিনমান আগত হৈ গ'ল, হয় এইটো প্ৰগ্ৰাম সময়ত কিবা এটা আপোনালোকৰ কাৰোবাৰ লগত তেনেকৈ কিবা এটা তেনেকৈতো হোৱা নাই। ইয়াতে পূৰা আমি আমাৰ দেখা মতে আমাৰ জানামতে শান্তিপ্ৰিয়ভাৱে সমাপ্ত হৈছে এইটোৰ কামটো। ঠিক আছে। এইটোৰ বিষয়ে এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যোৱাকালি আমাৰ এটা গাঁৱত অৰ্ডিনেশ্যন দেওবাৰে আছিলে, মঙলবাৰে ইয়াত আছিলে আমাৰ গাঁৱত, সোমবাৰে আছিলে, আৰু ইয়াত শেষ হোৱাৰ পিছত যোৱাকালি বুধবাৰ আছিলে। তো আমি ইয়াৰ পৰা তেওঁক যিজন ফাদাৰ হৈ গ'ল, তেওঁক দেউতাই আমাক মাতিলে, আৰু তেওঁক মানে আমাৰ যিবিলাক গাঁৱৰ মুৰব্বীবিলাকক ধন্যবাদ দিবৰ কাৰণে আমাক মাতিছিলে। মাতাৰ কাৰণে আমি তেওঁলোকৰ ঘৰত গৈছিলোঁ, কিন্তু তাৰ পৰা খাই বৈ আমি ঘৰত আহিলোঁ। আমি ঘৰত মোটামুটি 8টা মানত আহিলোঁ, আৰু 8টা মানৰ পিছত আমি অকণমান ঘৰত থাকি মানে 2 ঘণ্টাৰ পিছত মানে 10:20 মানত ইয়াতে জ্বলাবলৈ আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াতে দেখিবলৈ পাইছোঁ, আৰু ইয়াতে মানে এনেকৈ জ্বলি গৈছে যে একেবাৰে জ্বলি গৈছে, মানে একেবাৰে শেষ হৈ গ'ল আমাৰ গীৰ্জাঘৰখন। দুৰ্ভাগ্যজনক কথা হয়, আমি বহুত দুখ পাইছোঁ। আমি এইটোৱে আশা কৰোঁ যে সকলো, যিহেতু অসম চৰকাৰ বা ভাৰত চৰকাৰ তেওঁলোকে আমাক সহায় কৰে, যিহেতু আমি দুখীয়া পৰিয়াল, আৰু এই দুখীয়াৰ কাৰণে মই চৰকাৰৰ ওচৰত আহ্বান কৰাইছোঁ, তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে আমাক সাহাৰ্য হিচাপে কিছু দান আগবঢ়াই যায়। এইখিনি আমাৰ ৰাজ্যৰ ফালৰ পৰা কথা আছে। এইটো আমাৰ জাগাটো হ'ল ঝকৰাগাঁও কাথলিক চাৰ্চ বুলি কোৱা হয়, আৰু আমাৰ পোষ্ট অফিচ হৈ গ'ল আমাৰ আম্বাগাঁও। এনে ঘটনাটো কেনেকুৱা হৈছে বুলি আমি ঘটনাটো ইতিমধ্যে আমি এতিয়ালৈকে আমি ধৰিব পৰা নাই, কেনেকুৱা হৈ গ'ল কেনেকুৱা হোৱা নাই, আমি এতিয়ালৈকেও আমি চিন্তা কৰিব পৰা নাই বা বুজিব পৰা নাই। কিবা হৈছে নেকি কাৰেণ্টৰ লগত বা কিবা? এতিয়া ধৰক আমি তেনেকুৱা সন্দেহযুক্তটো বহুত আছিলে, কিন্তু তেনেকুৱা বস্তু আমি দেখিবলৈ পোৱা নাই। এতিয়া ধৰক তেনেকুৱা যদি ওপৰত জ্বলিছে এইবিলাক নজ্বলিলা হয়, কিন্তু এতিয়া আমি সন্দেহ কৰিলে আমিতো কাকো প্ৰুফ আমাৰ নাই, জেগাত আমি দেখা পোৱা নাই, কিন্তু আমি ইয়াত দেখিবলৈ পাইছোঁ ওপৰত জ্বলিছে কি এইটো এইটো এখন জ্বলা নাই। এতিয়া আমি কাক ক'ম? প্ৰুফ থাকিলেহেঁতেন আমি ক'বলৈ পাৰিলোঁ হয়, কিন্তু আমাৰ ওচৰত তেনেকুৱা নহয়। আমি ভাবিছিলোঁ যেতিয়া ঘৰ জ্বলা হ'ব তেতিয়া পটকাৰ যিটো টিনৰ আৱাজ দি আছিলে, এই টিনৰ মানে পটকাৰ দৰে এটা আৱাজ আহিলে, সেই দেখি আমি কিহৰ পটকাৰ, তাৰপিছত আমিও ভাবিলোঁ যে এতিয়া বিহু চলিছে, বিহুৰ পটকাৰ পিছত ওচৰ পাজৰে মানুহবিলাকে হাল্লা কৰিলে যে আমাৰ গীৰ্জাঘৰখন জ্বলি আছে। তেতিয়া আমি সকলোৱে এই গীৰ্জাৰ যিমান মণ্ডলী আছে সদস্য আছে, আমি সকলোৱে দৌৰি আহি তেওঁ চালোঁ যে সঁচাকৈ বহুত বেয়াকৈ জ্বলি শেষ হৈ গ'ল। তেনেকুৱা কাৰোবাৰ লগত আমাৰ তেনেকুৱা ইয়াতে অকল এই ঝকৰা গাঁওখন আমাৰ এখন অকল খ্ৰীষ্টিয়ান মেম্বাৰ বা মানুহবিলাকে আছে, মাইনৰিটি আছে, মেজৰিটি আছে। ইয়াত তেনেকুৱা আমাৰ কোনো সন্দেহ নাই, আৰু আগে পিছে তেনেকুৱা আমাৰ মাজত কাজিয়া পেচাল হোৱা নাই। সেই গতিকে আমি একো দেখিবলৈ পোৱা নাই তেনেকুৱা আমাৰ কাৰো লগত কাজিয়া পেচাল। আমি মিলিজুলি বা শান্তিপ্ৰিয় হিচাপে আমি ইয়াতে বসবাস থাকি আছোঁ। যিটো ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ এটা স্থান একদম মানে নষ্ট হৈ গ'ল, ৰাইজৰ কাৰণে হয়। আমি এইটো যিটো ঈশ্বৰৰ বা আমি প্ৰাৰ্থনা কৰোঁ, এতিয়া আমাৰ গেমাৰ গীৰ্জা হয়, আমি বহুত দুখ পাইছোঁ। কাৰণ আজি ইয়াত নহয়, আজি সকলো জেগাতো বিভিন্ন ঠাই বা ষ্টেটত জেগাত আমি দেখিবলৈ পাওঁ যে সকলো জাতিৰ এটা অনুষ্ঠান থাকে, তাতে সকলোৱে যায়
ধুনীয়াকৈ নিজৰ আত্মিকৰ কাৰণে প্ৰাৰ্থনা কৰে যাতে আমি ভালকৈ এই পৃথিৱীৰ পৰা বিদায় ল'বৰ কাৰণে আমাৰ নিজৰ জীৱনৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ সেই গতিকে আমি গীৰ্জাত আমি সদায় আহোঁ বা দেওবাৰে আমি প্ৰাৰ্থনা কৰোঁ নিজৰ জীৱনৰ কাৰণে ওচৰ পাজৰ থকা মানুহবিলাকৰ কাৰণে সমাজৰ কাৰণে সকলো জাতিৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ যাতে আমি এই ভাৰতত আমি শান্তিপ্ৰিয় হিচাপে যাতে বাহিৰৰ দৰে আমি এই পৃথিৱীত জীৱন যাপন কটাব পাৰোঁ বুলি আমি প্ৰাৰ্থনা কৰোঁ চৰকাৰক আমি এইটোৱেই আহ্বান কৰিছোঁ যে আমি দুখ লাগিছে বা চৰকাৰক আমি এইটোৱেই আহ্বান কৰিছোঁ অনুগ্ৰহ কৰি যিহেতু মানে আমাৰ ইয়াতে গীৰ্জাঘৰ জ্বলি গ'ল যদি আমি তেওঁৰ এটা অংগ হয় সেইকাৰণে আমি আহ্বান কৰিছোঁ যাতে আমি সাহায্য তেখেতে আমাক আগবঢ়াই যেন আপোনালোকৰ ঘটনা হোৱাৰ সময়ত ফায়াৰ ব্ৰিগেড তেনেকুৱা কিবা প্ৰশাসন ফালৰ পৰা তেনেকুৱা আপোনালোকক সহায় কৰিব আহিছে জানে তেনেকুৱাতো বেলেগ অহা নাই আমাক যিবিলাক থানাৰ মানুহবিলাক আহিছিলে তেনেকুৱা ফায়াৰ ব্ৰিগেড আহিছিলে তেওঁলোকে আহিছিলে আৰু তেওঁলোকে আমাক সহায় কৰি গুচি গৈছিল চৰকাৰত থকা তেনেকুৱা কোনোবা নেতা আহিছে নেকি আপোনালোকৰ ইতিমধ্যেতো ময়ো নাছিলোঁ মই কোৰ্টত কিছু কামৰ কাৰণে গৈছিলোঁ তেনেকুৱা আমাৰ কিছুমান আহিছিলে আমাৰ ৰাজনৈতিক লেটাৰবিলাক তেওঁলোকে কি বা আলোচনা কৰি গ'ল এইটো মই নাজানো কিন্তু তথাপিও মই জানা মতে তেওঁলোকে উপস্থিত হৈছিল বুলি মই জানো এনেকুৱা ধৰ্মীয় অনুষ্ঠান এটাত হঠাতে জুই লাগিছে আৰু মোটামুটি গোটেই অনুষ্ঠানটোৰ ধ্বংসই হৈ গ'ল কি কাৰণত হৈছে কেনেকৈ হৈছে সেইটো এতিয়ালৈকে ধৰিব পৰা হোৱা নাই গোটেই আমি এৰিয়াটো পৰ্যবেক্ষণ কৰি দেখিলোঁ যে বাহিৰৰ পৰা জুইটো লগা নাই ভিতৰৰ পৰা জুইটো লাগিছে এতিয়া ভিতৰৰ পৰা জুইটো লাগতে এখেতসকলৰ মানে কি ইলেক্ট্ৰিচিটি কানেকশ্যনো মানে কি অনুষ্ঠানটোৰ লগত নাই কেতিয়াবা তেখেতসকলে এনে যেতিয়া মানে প্ৰয়োজন হয় তেতিয়া তেখেতে সোধ-পোছ কৰি তেনেকৈ আহি মানে সিহঁতে মানে কাৰেণ্টটো লৈ লয় ইয়াৰ উপৰি গোটেই পৰ্যবেক্ষণ কৰিছে বাহিৰৰ পৰা জুই লগা বা বাহিৰৰ পৰা কোনোবাই পেট্ৰল ঢালিছে তেল ঢালি জ্বলাই দিছে এনেকুৱা কোনো কথা নাই কাৰণ বাহিৰৰ অংশটো গোটেইখিনি ঠিক আছে এতিয়া ভিতৰৰ অংশটোত কেনেকৈ মানে হ'ল এতিয়াতো গোটেইখিনি পুৰিয়ে গৈছে গতিকে এই মুহূৰ্তত তেনেকৈ ধৰাটো মানে কেনেকৈ জুই লাগিছে সেইটো গম পোৱাটো দিগদাৰ হৈছে তথাপি গোটেই বস্তুখিনি ৰাইজৰ সহযোগত পুলিচৰ পৰা তদন্ত কৰা হ'ব আৰু পুলিচে তদন্ত কৰি যদি এই ক্ষেত্ৰত কাৰোবাক দোষী পায় তেতিয়া আইনমতে ব্যৱস্থা হ'ব কিন্তু তেনেকুৱা সন্দেহ মোৰ মানে বেছি হোৱা নাই যিহেতু ৰাইজে সুখ দুখৰ কাৰণে ইয়াত প্ৰাৰ্থনা কৰে সেইটো বিষয়ে প্ৰশাসন কি হয় তাৰমানে কি আমাৰ যেতিয়া মানে কি এনেকুৱা ধৰ্মীয় অনুষ্ঠান জ্বলি যায় তেনেকুৱা ক্ষেত্ৰত আমাৰ যিটো ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট আছে সেই এক্ট অনুযায়ী এনেকুৱা প্ৰাইভেট অনুষ্ঠানৰ ক্ষেত্ৰত কম্পেনচেশ্যন দিয়াটো নাই আমি মানে আইনমতে যিখিনি দিব পৰা থাকে সাধাৰণতে কিন্তু প্ৰাইভেট প্ৰপাৰ্টি হ'লে তেখেতৰ যিখিনি ডেমেজ হৈছে সেই ডেমেজৰ এগেইনষ্টত কম্পেনচেশ্যন দিয়া নিয়ম আছে তথাপি এনেকুৱা ৰাইজে যিহেতুকে বনাইছে আৰু তেনেকৈ মানে কি হয় আমাৰ দান বৰঙণিৰে এইটো বনাই ল'ব লাগিব আৰু প্ৰশাসনৰ ফালৰ পৰা আমাৰতো গভমেণ্টৰ যিখিনি মানে ফাণ্ড আহে সেই ফাণ্ডবিলাক নিৰ্দিষ্ট কামৰ কাৰণে নিৰ্দিষ্ট কামৰ অধীনত আহে তাক আমি মই খৰচ কৰি নিজৰ ইচ্ছামতে যিটো আমাৰ মানে চৰকাৰৰ নিৰ্দেশ সেই নিৰ্দেশ অনুযায়ীহে আমি সেই টকাবিলাক খৰচ কৰোঁ সেইটোৱে কথা